আজি বনালোঁ মই নীৰ ডোচা। কেনেকৈ বনালোঁ চাওঁ আহকচোন। এয়া মই 2 কাপ চাউল 4-5 ঘণ্টাৰ কাৰণে ভিজাই ৰাখিলোঁ। তাৰপিছতে মই মিক্সিৰ জাৰত দিছোঁ এইখিনি পিচিবৰ কাৰণে। তাতে মই কেইটুকুৰামান নাৰিকল দি দিছোঁ। এয়া পিচা হৈ গ'ল। চাউলখিনিৰ লগত অকণমান পানীও এড কৰিছিলোঁ দেই, ক'বলৈ পাহৰিলোঁ। এতিয়া মই সোৱাদ অনুসৰি 1 চামুচ নিমখ দি এয়া মিলাই লৈছোঁ। এতিয়া এয়া টাৱা গৰম কৰি মিশ্ৰণখিনি এনেদৰে দি দিলোঁ। দি মই এখন ঢাকনিৰে ঢাকি দিছোঁ। ঢাকি দি 1 মিনিটমান পিছতেই বস্তু হৈয়ে যায়। এয়া দেখিছেনে, ঢাকনিখন এনেদৰে উঠাই মই ডোচাখন এনেদৰে উঠাই ল'লোঁ। এয়া কি সুন্দৰ হৈছে চাওকচোন। এয়া ৰেডি হৈ গ'ল মোৰ নীৰ ডোচা। খাই কিন্তু বহুত ভাল লাগে। আপোনালোকেও বনাই চাবচোন, বহুত টেষ্টি হয় দেই।